ওয়েলকাম টু মাই ইউটিউব চেনেল হিতেশ ব্লগ। আৰু আজি ক'ত যাই আছোঁ, কে যাই আছোঁ, চব দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। আজি মোৰ লগত আছে মোৰ আলেকজাণ্ডাৰ খান। যাওঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মই পালোঁ বেজৰাই আমাৰ অলপ আছে, বেছি নাই। আৰু নিকু ভাইও আছে আমাৰ লগত। নিকু ভাই কি খবৰ? পেডেল মাৰি থাকা। আৰু গাইছ ৰ'দটো পিছবেলা দিছি, বৰষুণ আগবেলা দিছি, কিন্তু তথাপিও গৰম গুছা নাই। কিন্তু হে গাইছ আৰু কিনো দুখৰ কথা ক'ম। আৰু যিহে একদম বৰষুণো পৰবে নাদে, গাছৰ পাত এটাও সৰবে নাদে, আগে কাৰেণ্টটো কাটি নে বাপে। কিন্তু বিলহেন্দি নিয়াৰ টাইমত ধলি কি ক'ম আৰু আগে আহিব মা হবাই নাদে। পাপা হৰকান্ত হেতৰ ঘৰত নাযায় বিয়াখা, হেতৰ ঘৰত গেলি বাপা লাগব কেঁচা কঁঠালৰ আঠা। গানটো কেনে পাইছে একবাৰ কমেণ্টত জনাই দিব, তেতিয়া আকৌ অলপ ভাল লাগব। তেতিয়া আকৌ পিছত আৰু অলপ গান শুনি ৰ'ব পাৰিম মই। গাইছ নলবাৰী মানুহখিনিক ধন্যবাদ, বহুতখিনি উৎসাহ আৰু সহায় কৰিছে মোক নলবাৰী চাইকেল ৰাইডত যাওঁতে। তো ইয়াৰ পৰা মই ধন্যবাদ জনাইছোঁ আকৌ একবাৰ বহুত বহুত। আৰু মোৰ বুঢ়া চাইকেলখনকো ধন্যবাদ। বহুতখিনি মোক বেছি প্ৰব্লেম দিয়া নাই। মই অলপ চলপতো পাম নাখে, ভাল চাইকেল লৈ গ'লেও পাম নাখিব। মই আজি যাই আছোঁ মদন কামদেৱ মন্দিৰ। তো তাৰে বিষয়ে অলপ কিবা জানিব বিচাৰিম। তো আপোনালোককো কি মই জানো আপোনালোককো জনাম। চাই থাকোঁ ভিডিঅ'টো পালোৱে। আৰু এতিয়া অলপ জোট দিব লাগিব, নহ'লে আকৌ চাইকেলে মানুহ পিছে আহিম। একদম ওখ আছে আপ। কি জোৰ লাগে আৰু ব্লক ৰাস্তাততো ক'বহে লাগে না, মানুহ দেহ একদম যেন যেনে হৈ যাব খোজে। আকৌ সেহেঁতি অলপ কষ্ট হ'ল না, আকৌ সেহেঁতি আকৌ অলপ আৰাম পাম। পূৰা একদম হৰহৰে যাই থাকিব আৰু সবাই নালাগে এইবাৰ। আৰু পিকনিকৰ টাইমত এটা পিকনিক প্লেচ মজা ভাল হয়। পিকনিকৰ টাইমতো মই ভিডিঅ' এটা কৰিব আৰু চেষ্টা কৰিম। মদন কামদেৱ মন্দিৰ পালোহে। আজি গৰমটো অলপ কিবা কেম্বা গৰম দিছে, একদম অনিশ্চ লগা গৰম। আৰু আমি যাওঁ ওপৰত কালি যাওঁ, কি আছে অলপ দেখাওঁ। মোৰ পিছে পিছে কি আছে মই চব দেখি আছোঁ। তো আহি যাওঁ। ভিজি গেছি, ভাবছিলো গৰম নালাগে, কিন্তু কি কৰবি আৰু এই যাই থৈ সেয়ে হৈছে। ৰ'দ দিলোঁ সেই গৰম লাগে, বৰষুণ দিলোঁ সেই গৰমে লাগে। আৰু মন্দিৰটোৰ কথা বহুতে জানাই, মদন কামদেৱৰ মন্দিৰৰ কথা। আৰু মোৰ কি ক'ব পাৰোঁ চব চেষ্টা কৰি
মই যেহেঁতি জানো মই সেহেঁতি ক'ব চেষ্টা কৰিম আৰু নাজানে সেহেঁতি মই সুধি ল'ম তো আহক তো এতিয়া অলপ যাওঁ মদন কামদেৱৰ ভিতৰত তো আহক মোৰ লগত আপোনালোকৰ আৰু আহোঁতে মানে ফাৰ্ষ্ট সোমাই মানে ভিতৰতে গণেশ মন্দিৰ আছে এইটো আৰু বাকী মই দেখি আছোঁ মই ইয়াৰ বিষয়ে ইমান এটা নাজানো হয়তো সুধি ল'ম মই তো মই এতিয়া মই দেখাই দিওঁ একবাৰ গোটেই বাউণ্ডাৰীটো তো ব'লক আৰু এনেকৈ চাকি ধূপ থৈ দিয়া আছে ইয়াতে আহিলে কোনোবা বা দিব পাৰিব আৰু বহুত পুৰণা শিলৰ মূৰ্তি আৰু এইটো শিৱ মন্দিৰ বহুত পুৰণা হয় আমি গমেই নাপাওঁ কেতিয়ানো হয় ভাল লাগে আহি এনেকুৱা বহুত পুৰণা বস্তু বা চাব পাৰিলি নিজৰে ভাল লাগে কাৰণ আমি নিজকে গৌৰৱ কৰোঁ আমাৰ ওচৰতে মদন কামদেৱ মন্দিৰ এনেকুৱা আৰু বহুত দূৰৰ পৰাও মানুহ আহে আপোনালোকেও আহিব যোনে যোনে অহা নাই বৰ্তমান ইয়াতে আপোনালোকেও আহি চাব আৰু আহি চাই কেনেকুৱা লাগে ক'ব তাৰপিছত তো ভালে জেগা বহুত ভাল লাগে আহি आइडो आप लोग कहाँ से आए हैं हम लोग राजस्थान से आए हैं राजस्थान से जयपुर सिटी और कैसा लगा बहुत ही खूबसूरत जगह है ये वादियों के बीच और आप कुछ बोलना चाहिए क्या तो इस नज़र के बारे में वही तो बता रही हूँ कि जन्नत है ये हो अच्छा बाकी ये बताएंगे हाँ सर जी आप बोलिए कुछ नहीं बस बढ़िया है भगवान की देन से माता रानी के आशीर्वाद से बहुत अच्छी जगह है हाँ। अच्छा लगा दर्शन करके बहुत आनंद प्राप्त हुआ तो और दूसरे को कुछ बोलना चाहते हैं कि आप यहाँ पे आने के लिए वैसे तो अब अनजान है घूमेंगे थोड़ा फिरेंगे तो अच्छा देखेंगे तो जानेंगे हाँ बाकी क्षमा चाहते हैं ठीक है थैंक यू ब्रो वेलकम দুজনকো লগ পালোঁ এইটো আছে দাদা এজন এইটো আপোনালোকে ক'ৰ পৰা আহিছে মই শিৱসাগৰ পৰা আহিছোঁ শিৱসাগৰ তো এইটো মানে প্লেচটোৰ বিষয়ে কেনেকৈ গম পালে বা জানিলে আগতে শুনি থাকোঁ হয় আজি চাব আহিছোঁ নিশ্চয়কৈ দেখিছোঁ ভাল লাগিছে পবিত্ৰ অনুভৱ হৈছে হয় আৰু এতিয়া অলপ সুধিম আমাৰ লগত আছে দেও তো অলপ ইয়াৰে বিষয়ে কৈ দিব কিবা সুধিব চেষ্টা কৰিম ক'ব মানে ইয়াতে কিমান বছৰ আগৰ পৰা স্থাপিত হৈছিলে মন্দিৰটো ইয়াত এতিয়ালৈ আমি কোনো লিখিত পোৱা নাই তাম্ৰাফুলি নাই শিলালিপি পোৱা নাই অনুমান কৰা যায় পাল ৰজাৰ দিনৰে অৰ্থাৎ ৯-১০ শতিকাতে এইবিলাক এই মন্দিৰটো স্থাপিত হয় এই মন্দিৰটো স্থাপিত হোৱাৰ জেগাখন এখন পাহাৰ
এই পাহাৰখনৰ নাম হ'ল দেৱনগিৰি। এই দেৱনগিৰি পাহাৰখনৰ কিনাৰেদি এটা নদী বৈ যায় আছে। এই নদীটোক সচৰাচৰ আমি মদনগুৰি বুলি কওঁ, কিন্তু নদীটোৰ আচল নাম হ'ল যোগিনী তন্ত্ৰত থকা মতে সৰস্বতী নদী। সৰস্বতী নদী। এই মদন কামদেৱ দেৱালখনত ইয়াতে মহাদেৱে ধ্যানত বহি আছিল। যেতিয়া ধ্যানত বহি আছিল তেতিয়া দেৱতাবিলাকৰ ভয় লাগিল যে শিৱটো এতিয়া নুঠেই। তেতিয়া বহুত যত্ন কৰিলে শিৱৰ ধ্যান ভংগ নহয়। তেতিয়া কামদেৱ অতি ৰূপৱান আৰু নৃত্যকাৰ আছিল। কামদেৱক লগাই দি শিৱৰ ধ্যান ভংগ কৰিছিল। যেতিয়া শিৱৰ ধ্যান ভংগ কৰিলে তেতিয়া শিৱৰ তৃণয়ন চকু দি চাই কামদেৱক ভস্ম কৰিছিল। যেতিয়া ভস্ম কৰিলে তেতিয়া কামদেৱৰ পৰিবাৰ ৰতী দেৱীয়ে কান্দা ধৰিলে। যেতিয়া সদাশিৱক স্তুতি কৰে, কৰাত সদাশিৱ সন্তুষ্ট হৈ কামদেৱক ইয়াতে পুনৰ জন্ম দিছিল। কিন্তু যদিও পুনৰ জন্ম দিছিল তেতিয়া এটা কুৎসিত ৰূপ আছিল। কামদেৱ কিন্তু আচলতে অতি ৰূপৱান। যেতিয়া কুৎসিত ৰূপটো থাকিল তেতিয়া আকৌ ৰতী দেৱীয়ে শিৱক আকৌ ধ্যান কৰিলে। তেওঁ ধ্যানত সন্তুষ্ট হৈ শিৱে আহি ৰতী দেৱীক কৈছিল যে ৰূপ দিয়া অধিকাৰটো মোৰ নাই, তোমাক এটা উপায় দিব পাৰোঁ। সেই উপায়টো দিছিল ইয়াতে 14টা শিৱলিংগ তৈয়াৰ কৰি কামাখ্যা দেৱীক স্তুতি কৰিব দিছিল। তেওঁ সেইমতে 14টা শিৱলিংগ ইয়াত তৈয়াৰ কৰি কামাখ্যা দেৱীক স্তুতি কৰিলে। কামাখ্যা দেৱী সন্তুষ্ট হৈ কামদেৱক আকৌ পুনৰ ৰূপ এইখিনি জেগাতে দিছিল। ইয়াক আলাম লৈ পেলাই আমাৰ এইখন এতিয়া কামৰূপ নামেৰে প্ৰচলিত। এই হ'ল মদন কামদেৱ। ইয়াত প্ৰথমে এটা গণেশ আছে, গণেশ মন্দিৰ। এইটো গণেশ মন্দিৰ। মেইন মন্দিৰটো হ'ল বিষ্ণু। তাত 2টা শিলামূৰ্তি আছে। তেওঁলোকক শিৱ পাৰ্বতী বুলিও কয় মানুহে, কিন্তু আচলতে মদন আৰু ৰতী দেৱী। ইয়াত বিষ্ণু পূজা হয়। বিষ্ণু পূজা হয়। বিষ্ণু পূজা হয়। আৰু পূজাটো কেতিয়া হয়? ইয়াততো দেইলি পূজা হয়। দেইলি বিষ্ণু পূজা দেইলি হয়। ইয়াত ভোগ হয় নিৰামিষ, কমপ্লিট নিৰামিষ। ইয়াত মচুৰ দাইল, মাটি দাইল, মূলা এইবিলাক কিবা কিবি বস্তু বহুত নচলে। কমপ্লিট নিৰামিষ। আৰু লগতে ইয়াত আমাৰ শিৱলিংগ এটা আছে। এতিয়াও এটা মন্দিৰ শিৱলিংগ। এই 3টা মন্দিৰে গঠিত। কিন্তু এই পাহাৰখনতে আৰু কিবা কিবি আছে, এতিয়ালৈ উদ্ধাৰ হোৱা নাই। পিছলৈকে উদ্ধাৰ হ'ব বা কিবা অসম চৰকাৰে কিবা কৰিছেনে? এতিয়ালৈ নাই। এতিয়ালৈকে নাই। এতিয়া নাই। ইয়াৰ পৰা ক'ব বিচাৰোঁ যে অসম চৰকাৰে অলপ চাব লাগে আমাৰ ইয়াতে। তো আমাৰ কামৰূপৰে বা এটা চাৰিআলিৰ পৰা অলপ হয় মদন কামদেৱ মন্দিৰ। তো আপোনালোকে এবাৰ চাব তো আহি কিনে। বাকী আৰু আপুনি ক'ব। ইয়াত চব শিলৰে আৰু এনেকুৱা এটা শিল নাই যিটো শিলত কোনো চিহ্ন নাই, কিন্তু ভংগ অংশ চব ভাঙি পেলোৱা। এতিয়া কোনে ভাঙিছে এই কথাটো কিন্তু এতিয়ালৈ কোনো ক'ব নোৱাৰে। যদি মই কওঁ বোলে ভূমিকম্পত ভাঙিছে, তুমি যদি কোৱা বোলে কালা পাহাৰে ভাঙিছে, দুয়োটাই সঁচা। কাৰণ আমি লিখিত পোৱাই নাই এতিয়া। আৰু কিবা ৰহস্য আছেনে? ইয়াততো বহুত আছে। ইয়াত বহুত আছে। কিমান ঠিক আছে। আৰু মই মেইনখিনি কৈ দিলোঁ আৰু ধন্যবাদ। বহুত ক'ব লগা আছে। আৰু ইয়াতে যদি ধৰক ভোগ দিব খোজে কোনোবা, ধৰক আগতে আহি কণ্টেক্ট কৰিব লাগে? নালাগে। আগতে কণ্টেক্ট কৰিলেও আমাৰ অসুবিধা একো নাই। কিন্তু যিদিনা আহিব অন্ততঃ 11টামান বজাত আমি পালে ভাল পাওঁ। গোটেই যোগাৰখিনি লৈ আহিব লাগিব। তেতিয়া আমি এটা বনাই দিম। প্ৰভুৰ ওচৰত ডেইলি ভোগ উচৰ্গা কৰিবই লাগিব আমি।
ইয়াতে মানে বনোৱা হয় বাহিৰত বনোৱা হয় ঠিক আছে আপোনালোকে বনাই দিয়ে আমি বনাই দিম ঠিক আছে ধন্যবাদ কোৱাৰ বাবে আৰু ময়ো গম পোৱা নাছিলোঁ যিহেতু ময়ো ভাবিছিলোঁ তো এনেকৈ ঘৰ বনাই থৈ দিছে পানী নপৰিবৰ কাৰণে তাৰপিছত মোক দেৱে ক'লা তো চা ভাইটি তো মই আহিলোঁ চাব তো এইটো নিজে নিজে মানে আগৰ বহুত পুৰণা বা কোনো ধৰিব পৰা নাই এইটো পদুম ফুল হয় মানে নিজে নিজে হোৱা আহিব সকলো ইয়াতে তো ভাল লাগে মই যিখিনি পাৰোঁ মই দেখালোঁ আৰু বা যিখিনি পণ্ডিতজীয়ে ক'লে তো ভাল লাগিল কোৱাৰ বাবে আজি ভিডিঅ'টো ইমানতে সমাপ্ত বাই বাই আকৌ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই